Everyone, good morning. মই স্বপ্নমে আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটা স্কিনৰ মাসাজ ভিডিঅ' আৰু আশা কৰোঁ আপোনালোকে এইটো সকলোৱে চাই ভাল পাব। এটা বহুত সিম্পল ৱেত মই এইটো আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ। এইটো ড্ৰাই এণ্ড অইলি সকলো স্কিনৰ মানুহে ব্যৱহাৰ কৰি ভাল পাব। যেহেতু মই প্ৰায় মানে এইটো এপ্লাই কৰোঁ, তেন্তে ব'লক পলম নকৰোঁ আৰু আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাবে বিশেষ কোনো ধৰণৰ একো প্ৰয়োজন নাই। মই লৈছোঁ পেৰাচুটৰ 100% পিয়'ৰ এটা কোকোনাট অইল। আৰু এইটো যদি আপোনালোকৰ স্কিনত শ্বুট নকৰে তেন্তে আপোনালোকৰ মানে যেনেকুৱা ধৰণৰ অইল শ্বুট কৰে তেনেকুৱাও ল'ব পাৰে আপোনালোকে, যেনে অলিভ অইল এণ্ড অল। তো ব'লক গাইজ, মই এইটো নিজৰ সুবিধা অনুযায়ী এপ্লাই কৰিম। এনেদৰে অলপ লৈ লৈছোঁ। ইয়াৰ গুড ইফেক্টছখিনি হ'ল ফাৰ্ষ্টলি ৰিংকল ৰিডিউচ কৰাত সহায় কৰে এণ্ড ছেকেণ্ডলি আমাৰ স্কিনৰ ব্লাড চাৰ্কুলেশ্যন হাই কৰাত সহায় কৰে আৰু যাৰ ফলত স্কিনটো বহুত বেছি গ্ল'ই এণ্ড মইশ্চাৰাইজ দেখায়। উইকত এবাৰকৈ হ'লেও আপোনালোকে এনেদৰে এপ্লাই কৰি চাবচোন, বহুত বেছি এটা গুড ৰিজাল্ট পাব। এনেদৰে মই আপাৰ পৰ্চনৰ পৰা লোৱাৰ পৰ্চনলৈ এনেদৰে আপ এণ্ড ডাউন কৰি কৰি মাছাজ কৰি থাকিম। আপোনালোকে নিজৰ সুবিধা অনুযায়ী কৰিব। মই 5 to 10 টাইমছ এনেদৰে মাছাজ কৰি থাকিম। আহিছোঁ ওপৰৰ পৰ্চনত এনেদৰে। এতিয়া আপাৰ লিপছ এণ্ড লোৱাৰ লিপছ, যিহেতু নোজ এৰিয়াটো আৰু এইটো এৰিয়া বহুত বেছি ডাৰ্টি হৈ থাকে, তো ইয়াতো আপোনালোকে এনেদৰে এপ্লাই কৰিব পাৰে। দুটা আঙুলিৰে মই এনেদৰে মাছাজ কৰিছোঁ। এতিয়া নোজ এৰিয়াটো এনেদৰে কৰিছোঁ, ওপৰলৈ তলৰ পৰা ওপৰলৈ, তলৰ পৰা ওপৰলৈ, আপছ এণ্ড ডাউন কৰি কৰি আৰু মাছাজ যিখিনি চিক ব'ন এৰিয়া হয় এইখিনি এৰিয়াত এতিয়া মই এই দুটা আঙুলি এনেদৰে এপ্লাই কৰিম। যেনেদৰে যাৰ সুবিধা হয় তেনেদৰে এপ্লাই কৰিব পাৰে। অলমষ্ট মোৰ হৈ গৈছে এপ্লাই কৰি। আপোনালোকেও এপ্লাই কৰি চাব পাৰে যদিহে ভাল পায়। আৰু বহুত বেছি এটা গ্ল'ই ৰিজাল্ট দিয়ে আৰু মইশ্চাৰাইজ কৰি ৰাখে স্কিনটো। তো গাইজ আজিলৈ আহিছোঁ। যদিহে আজি এই ভিডিঅ'টো ভাল লাগিল তেন্তেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেলটোত ভিজিট কৰিছে তেন্তেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব। বাই বাই।